বুন্দিয়া লাড্ডু নে গজা? বুন্দিয়া লাড্ডু এনে আপুনি বুন্দিয়া লাড্ডু কেইটা খাব পাৰিব? 5-6টা। আৰু যদি পাৰ লাড্ডুত আপোনাক 100 টকা কৰি দিয়া হয় তেতিয়া আপুনি কেইটা লাড্ডু খাব পাৰিব? 100 টকাকে দিলে মেক্সিমামটো 15টা খাই দিম। 15টা খাই দিব? 15টা খাই দিম। 15টাত লক কৰি দিয়া যাওক। লক কৰি দিয়ক। চিন্তা কৰি চাই লওক। লক কৰি দিয়ক। যদি 15টা খাব পাৰে তেতিয়াহে 1500 টকা পাব, আৰু যদি 15টা খাব নোৱাৰে এটাও কম খাই 1 টকাও নাপায়। ঠিক আছে। ঠিক আছে? ঠিক আছে। লওক আপোনাৰ বুন্দিয়া লাড্ডু ইয়াত 5টা দিছো, 5টা খোৱাৰ পিছত আকৌ আনা হ'ব। আপুনি ষ্টাৰ্ট কৰক। বন্ধু বান্ধৱীসকল আপোনালোকে চাই থাকক দাদাই কমপ্লিট 15টা খাব পাৰে কি নাই। ইয়াত কোনো ধৰণৰ টাইম নাই, আপুনি লাহে লাহে খাওক। কোনো টাইম নাই, কোনো চাপ নাই, কোনো প্ৰেছাৰ নাই। মোৰ ভিডিঅ'ত কেতিয়াও মই কাকো চাপ নিদিওঁ, চিধা কথা। কেইটা খালে? 4টা। 4টা। বাইদেউ আৰু 5টা দিব। 10টা লৈ আহিম এক লগত। লৈ আহা 10টা এক লগত লৈ আহক। এইটো লওক, ইয়াত আৰু 10টা আছে, কমপ্লিট কৰক। ये लास्ट डे এইটো লাষ্ট। पिक्चर बाकी है और देगा तो और खाएगा ঠিক আছে, আৰু খাব? কেইটা দিম? ना पाँच আজি ৰেকৰ্ড ফালি দিয়ক। 7টা আনক আজি মোক একদম খালী কৰি দিয়ক। 5টা আনক আৰু 5টা পঠাই দিয়ক। দাদা 17টা আছে না? 17টা আছে নেকি? 17টা আছে। মই 12টা দিছিলো ইয়াত। 12টা দিছিলে দিয়ক। আৰু কেইটা দিব? और 3টা দিব আৰু 3টা। 20টা হ'ব ঠিক আছে, 20টা কমপ্লিট কৰি দিয়ক। হেলক আৰু 3টা। এইটো 18 নম্বৰ দে 19। আপুনি কি ঘৰৰ পৰা চিন্তা কৰি আহিছিলে নেকি যে মোক আজি খালী কৰিব বুলি? টাৰ্গেটত আছো টাৰ্গেটত আহিছে? টাৰ্গেটটো পুৰা হৈ গ'ল আজি পুৰা হৈ গ'ল? আপুনি মোৰ ভিডিঅ' চাই? বা আপুনি প্ৰফাইলটো পুৰা ফুললি মোক ভিজিট কৰা আছে হয় নেকি? বাই বাই ওৱাও বন্ধুসকল, ভাইজান কিন্তু কমপ্লিট 20টা খাই দিলে। আপোনাক কি কৈছিলো যে এটা লাড্ডু খালে কিমানকে দিম? 100 rupees 100 rupees। তেতিয়া আপুনি কমপ্লিট কেইটা কৰিলে? 20টা তেতিয়াহ'লে আপুনি কিমান পাব মোৰ পৰা? 2000 টকা 2000 টকা। এইটো ল'ব 500 টকা, এইটো ল'ব 1000 টকা, 1500 টকা, এইটো ল'ব 2000 টকা। আপুনি যে মোৰ লগত গেমটো খেলিলে আপোনাৰ ভাল লাগিছে নে বেয়া লাগিছে? বহুত এক্সাইটেড ভাল লাগিছে টাৰ্গেটত আছিলো আপোনাক লগ পাম বুলি লগত লগ পাম হঠাৎ লগ পাই গ'লো তেতিয়াহ'লে মোৰ বন্ধু বান্ধৱীসকলক আপুনি কি ক'ব? সকলোৱে দাদাক অলপ ছাপোৰ্ট কৰিব যিহেতু ভিডিঅ' ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে চেলেঞ্জৰ ভিডিঅ' তেনে মই কৰিছোঁ আৰু আপোনালোক সকলোৱে ট্ৰাই কৰিবলৈ চ' মই 2000 টকা পাইছোঁ চ' মোৰ ফালৰ পৰা মৰমত মই 1000 টকা দিছোঁ আপুনি যিসকল দুখীয়া মানুহ ৰাস্তা কিনাৰত থাকে 1000 টকা সিহঁতক কিবা কিনি খাবলৈ দি দিব থেংক ইউ। মই 1000 ৰাখিলো বাৰু। নিশ্চয় এতিয়া এবাৰ কৈ দিয়ক জয় জুবিন দা। জয় জুবিন দা।